welcome back to my channel Priyam's Lifestyle. Hakor সকলে ভালে আছে আহক আজি ভিডিওটো আৰম্ভ কৰো फ्रेंड्स আমাৰ সামাৰ ভেকেশন দিছে আৰু বানপানী হৈ আছে অসমৰ বিভিন্ন জায়গাত বানপানীয়ে ভয়ানক ৰূপ লৈছে আৰু আমাৰ ইয়াতো অকণ হৈছে ফিল্ডখন গুটে পুখুৰী টাইপৰ হৈ গৈছে আমাৰ চোতালখন ভৰ্তি হৈছে ৰব মই দেখাইছো বেক কেমেৰা কৰি फ्रेंड्स এতিয়া আমি তলত আহিছো আৰু ৰব মই এতিয়া দেখাইছো কাঠৰ দোকানতো পানী হৈছে কাঠৰ দোকানত দেখিছে বালাখিনি আছে হিখিনি জিকি গল পাই এই হিকতে পানী হৈছে নহয় फ्रेंड्स काठर दुकानत धरिছে फ्रेंड्स এফালে বাবু আৰু হৰ ককাই বজাৰলৈ প্লাম আনিছে এতিয়া মই গা ধুই আহিলো আৰু এতিয়া দুপৰীয়াৰ 1 বাজিছে আৰু মানে এতিয়া বহুত গৰম 3 দিন হল লাইন কাটি থৈ দিছে বানপানীৰ কাৰণে আৰু যোনবিলাকে দিন হাজিৰা কৰি খায় হেবিলাকৰ কাৰণে খুবেই বেয়া লাগে কাৰণ হিহঁতৰ ঘৰো হিমান এটা ঠিক নহয় হিহঁতে কষ্ট কৰি দিন হাজিৰা কৰি খায় আৰু এই বানপানীত হিহঁতৰ ঘৰবিলাকৰ মানে অকণমান অৱস্থাটো জানেই বাৰু আৰু সেইবাবে বহুত বেয়া লাগে আৰু এতিয়া মাই নিম্বু পানী বনাইছে বলক আমি চাও আৰু এইফালে আছে বাবু হাই কৈ দিয়ে বাই হেনেকে কই হেমো পানী এতিয়া গধূলি হৈছে আৰু ৰ'দ অকণমান কমিছে দে আৰু এইফালে বাবু আৰু বাবুৰ ফ্ৰেণ্ডে খেলি আছে বাবুৰ ফ্ৰেণ্ড মানে মই কৈ আছো সিহঁতৰ ঘৰত পানী উঠিছে সেইবাবে ইয়াতে মাকে কাম কৰে আমাৰ তলৰ অফিচ ৰুমত কাম কৰে আৰু সেইকাৰণে ইয়াতে আছে আৰু কৈ দিবা ৰবা তোমাৰ ফ্ৰেণ্ডক দেখাম সেইকাৰণে বাবুৰ লগত খেলি আছে ৰবক মই দেখাই আছো ভালদৰে উৎপাত এইডাল ৰছী অলপ আগতে ছিঙি গ'ল এই এনেকৈ টানি থৈ দিয়া ৰছীডালো ছিঙি গ'ল অলপ আগতে আৰু এইফালে ৰছী ছিঙাৰ হেপী ৰছী ছিঙি বহুত হেপী হৈ আছে ন ৰছী ছিঙি হয়নে কালি চুলি কাটিলে আৰু এতিয়া ক'ব ধৰিছে টাকলা फ्रेंड्स আৰু কোন আহিছে মই এতিয়া কৈ দিও फ्रेंड्स এয়া বাবুৰ ফ্ৰেণ্ড হয়নে আৰু খেলি আছে একেলগে নাম কি প্ৰাঞ্জল দাস কোন ক্লাছত পঢ়া 4 আৰু স্কুল কি স্কুল আদৰ্শ বুনিয়াদী
এতিয়াতো মই এইবিলাক দি দিম খেলি আছা একেবাৰে লুটপাট কৰি আছে দুয়ো খেলনা বস্তুবিলাক মোৰ কামুৰি নোহোৱা কৰি দিছে খাই নোহোৱা কৰি দিছে দেই মোৰ ইমান খেলনা বস্তু এইবিলাকতো কামুৰিছে কুটি থৈ দিছে আৰু এইটো খালী হৈ আছে আজি কুটি কিনে নোহোৱা কৰি থৈ দিছে দেই তই কুটিছ তোৰ দাঁতকেইটা আনেই নাই তথাপিও কুটি থৈ দিছ হয়নে এইখনৰ আৰু অৱস্থাই নাই কুটি আৰু চব কুটিছে দেই একফালৰ পৰা চব বস্তু কুটিছে আছে ফ্ৰেণ্ডছ এতিয়া সি গ'ল আৰু মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ ফ্ৰেণ্ডছ আৰু বানপানীত যাতে সকলোৱে ভালে কুশলে থাকক বহুত সমস্যা হৈছে নহয় যাৰ ঘৰ ভাঙিছে শিবিৰত আছে তাৰ কাৰণে সেইবিলাক খুবেই দিগদাৰ আৰু আহা তুমি আহা মোৰ লগত এণ্ডিং কৰি দিবা যদি ভিডিঅ'টো ভাল লাগিলে দিয়া যদি ভিডিঅ'টো ভাল লাগিলে বজাই দিব ন আজি বাবুই অকণমান বেলেগ ষ্টাইলত কৈছে মই বাৰু ভালকৈ এণ্ডিং কৰি লওঁ ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই